নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক পুনৰবাৰ আমাৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম আজি আমাৰ কিছু কমেডি অভিনয়ৰ বিষয়ে। তো আমি আজি এটা কমেডি ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ এটা লাইক কৰি দিব, লগতে আমাৰ কোনোবাই যদি চেনেলটোলৈ নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ব'লকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো হৈছে মেইনালি, এইটো হৈছে আমাৰ পদূলি। তো আমি এইখিনি জেগাত আমি শ্বুটিং কৰিম আজি। এইখিনি জেগাত আমি কমেডি ভিডিঅ'টো এটা শ্বুট কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাবচোন। কোনোবা যদি নতুনকৈ আছে আমাৰ চেনেলটোলৈ প্লিজ ছাবস্ক্ৰাইব কৰাকৈ নাযাব। তো ধন্যবাদ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে এনজয় কৰক। তুমি কি ডেইলি মদ খোৱা নেকি? হয়। তুমি এদিনত কিমান খোৱা? মিনিমাম 300 টকা খাওঁ। ডেইলি 300 টকা মদ খোৱা, তেতিয়াহ'লে এমাহত 9,000 টকা মদ খোৱা। তেতিয়া এবছৰত 1,08,000 টকা মদ খোৱা। তুমি এনে কিমান দিনৰ পৰা মদ খাই আছা? মিনিমাম 5 বছৰ। 5 বছৰ? এবছৰত যদি 1,08,000 টকা খোৱা, তেনেহ'লে 5 বছৰত 5,40,000 টকা তুমি খাই আছা। তুমি যদি 5,40,000 টকা মদ নোখোৱা হ'লে তোমাৰ ওচৰত আজি দামী গাড়ী থাকিল হয়। ধন্যবাদ বন্ধু, তুমি আজি মোৰ চকু মেলি দিলা। পিছে তুমি মদ খোৱা নাই? নাই, মই মদ নাখাওঁ। তেতিয়াহ'লে তোমাৰ গাড়ী ক'ত? তো গাইজ দেখিলে আপোনালোকে, এই আমাৰ লগত আছিলে আমাৰ কণী খোৱা। ই আচলতে কণী খাই খুব ভাল পায়। তো কেইটাকে খাওঁ দিনে কণী? হয়, মই দিনে 2 প্লেটকৈ কণী খাওঁ। তেওঁ বুলি শকতে হ'ব। আপুনি এই 2 প্লেট কৈকে কণী খায়। এইটো সৰুৰ পৰা একচুৱেলি কণী খাই ভাল পায়, তাৰ নামটো একেবাৰে কণী খোৱা। আৰু লগতে ইয়াৰ হৈ আৰু আমাৰ হৈ ভিডিঅ'টো প্লিজ এটা লাইক কৰিব নাপাহৰিব। আৰু যদি আমালৈ কোনোবা চেনেলকৈ নতুনকৈ আহিছে প্লিজ চেনেলটো আমাক ছাবস্ক্ৰাইব কৰি আমাৰ আৰু ভৱিষ্যত আগুৱাই যাবলৈ আপোনালোকে সহায় জনাই যেন। ধন্যবাদ।